নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হোসেন আজি আপোনালোকলৈ ডিস্টেন্স মোডত এমএ পঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি ভাল খবৰ দিব ওলাইছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ ইউনিভাৰ্চিটিৰ ডিস্টেন্সত এমএ কৰাৰ কথা ভাবিছে তেওঁলোকৰ ওপৰত এই ভিডিঅ'টি বন্ধুসকল যদি আপুনি পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে আপুনি প্ৰথমে মোৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাব পাৰে বন্ধুসকল তেজপুৰ ইউনিভাৰ্চিটিয়ে ডিস্টেন্স মোডত এমএ পঢ়িব পৰা বিভাগ কেইটামানৰ নোটিছ জাৰি কৰি থৈছে এই বিভাগ কেইটাৰ নামসমূহ হৈছে এমএ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম এমএ ইন ছ'চিয়লজি এমএ ইন ইংলিছ ডিপ্ল'মা ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ডিপ্ল'মা ইন এনভাইৰনমেণ্টেল এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপ্ল'মা ইন চাইল্ড ৰাইট এণ্ড গভাৰ্নেন্স এই কোৰ্ছ কেইটাৰ ওপৰত যোনে অনলাইন কৰিব বিচাৰে এই কোৰ্ছ কেইটাৰ ওপৰত যোনে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব বিচাৰে তেওঁলোকে অনলাইন চলি আছে আৰু অনলাইনৰ লাষ্ট ডেট চমু চাপিছে এই অনলাইনৰ লাষ্ট ডেট হ'ল 31/3/2023 অনলাইন এপ্লাই কৰা লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকসমূহত ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে